শীঘ্ৰেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি উচ্চ ন্যায়ালয়ৰ। শীঘ্ৰেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। বহুত দিন অপেক্ষাৰ মূৰত উচ্চ ন্যায়ালয়ে অনুমতি দিলে নিৰ্বাচনৰ বাবে। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ উচ্চ ন্যায়ালয়ৰ অনুমতি। বিবাদমান 9খন পঞ্চায়তক বাদ দি অনুষ্ঠিত হ'ব নিৰ্বাচন। বিবাদমান 9খন পঞ্চায়তক বাদ দি অনুষ্ঠিত হ'ব নিৰ্বাচন। অৱশেষত চৰকাৰক নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন। কেৱল ৰাজ্যৰ 9খন পঞ্চায়তত অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন। সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগক লৈ কেইবাখনো আবেদন দাখিল কৰিছিল আদালতত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতে প্ৰথমটো প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মেট্ৰিক পৰীক্ষাৰ পাছতহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। গাঁওসমূহত নিৰ্বাচনৰ পৰিৱেশ হ'লে ল'ৰা-ছোৱালীৰ পঢ়াত অসুবিধা হ'ব। মেট্ৰিক পৰীক্ষাৰ পিছতহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এতিয়া নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময় পাৰ হৈ গ'ল। গাঁওসমূহত নিৰ্বাচনৰ পৰিৱেশ ল'লে ল'ৰা-ছোৱালীৰ পঢ়াত অসুবিধা হ'ব, এয়া আছিল মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। বহাগ বিহুৰ আগে পাছে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। মুখ্যমন্ত্ৰীয়ে আৰু কি ক'লে আপোনালোকে চাই লওক। আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন, মেট্ৰিক পৰীক্ষা 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন। কিন্তু যি নহওক উচ্চ ন্যায়ালয়ৰ ওপৰতো আমাৰ কোনো বক্তব্য নাই। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা ভাবো যে বিহুৰ আগে পিছে আমি পাতিব লাগিব, কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পতাৰ পৰিৱেশটো নাথাকিব। আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা। আমাৰ মন আছিলে যে 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন, মেট্ৰিক পৰীক্ষা 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন। কিন্তু যি নহওক উচ্চ ন্যায়ালয়ৰ ওপৰতো আমাৰ কোনো বক্তব্য নাই। তেখেতসকলে যিয়ে যেনেকে নিৰ্দেশ দিয়ে আমি পালন কৰিব লাগিব। কিন্তু